হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি যাইছোঁ ৰংজলীত ৰাৱণক চাবলৈ। তাৰপৰা ডাঙৰ ৰাৱণৰ প্ৰতিমূৰ্তি বনাইছে। যদি পাৰোঁ ৰাৱণৰ প্ৰতিমূৰ্তিটো একেবাৰে অন্তিম বিদায় দি আহিম, আৰু নোৱাৰিলে সোনকালে গুচি আহিম, কাৰণ আমি ইয়াৰ পৰা বহুত দূৰ হয় ৰংজলীলৈকে। তো চাওক, আমি যাই আছোঁ আজি ডেষ্টিনেশ্যন। আমি যাই আছোঁ এতিয়া ৰংজলীত ৰাৱণপুৰাত। এতিয়াহে লাহেকৈ বাম নিগম পাম, আৰু বহুত বাকী আছে, এনেকৈ যাই আছোঁ। আৰু ফাইনেলি গৈছে আহি আমি হাইৱে ৰাস্তাত এণ্ট্ৰি কৰি দিলোঁ, আৰু এনেকৈ হাইৱে ৰাস্তাত এণ্ট্ৰি কৰি চিধা আমি যাই আছোঁ মানে ৰংজলীৰ ফালে, আমি ৰাৱণপুৰা চাবলৈ। তো চাই থাকক, আমাৰ লগত জড়িত হৈ থাকক। তো লেটছ গো। তো গাইছ, আমাৰ ভইচ প্লেনো কিমান হ'ব আপোনালোকে ৰাস্তাৰ ভিউ চাওক। ভিউ লৈ আমি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যনৰ ফালে। লেটছ গো। আৰু গাইছ, ৰামপাৰা চক পালোঁ। ৰামপাৰা চক এতিয়া আমি ক্ৰছ কৰিলোঁ। এতিয়া চিধা বকো যাই আছোঁ। মাজে মাজে ৰাস্তাৰ ভিউ দেখাম, আৰু চিধা আমাৰ ডেষ্টিনেশ্যনলৈ আগবাঢ়ি যাম। আৰু ফাইনেলি আমি পালোঁ বকো টাউন। আৰু এইখন বকো টাউন হয়, আৰু এইপিনে দোকান পাহাৰবিলাক চব আজি বন্ধ, কাৰণ আজি দুৰ্গা মাক মানে আৰতি দিব না, মানে শেষ বিদায় দিব। সেইটো কাৰণে দোকান পাহাৰবিলাক প্ৰায় বন্ধ আছে। দুই এখন খোলা আছে যদিও ন, বেছিভাগ দোকান পাহাৰবিলাকে আজি বন্ধ। তো এনেকৈ এম বজাৰ পাৰ হৈ আহি আমি ছেকেণ্ড হেণ্ড ডিলাৰ পালোঁ। ইয়াতে কাৰ চাৰ লাগিলে আহিব পাৰে লেফ্ট চাইডে, আৰু এনেকৈ DIC লাগিলে এইখনত আহিব পাৰে। তো এনেকৈ যাই আছোঁ, আৰু এতিয়া আমাৰ বকো মেইন টাউনখিনি, মানে যিখিনি বজাৰ হয়, শনিবাৰ বজাৰ। আৰু এইটো মন্দিৰটো ভালে লাগিছে মানে। আৰু এনেকৈ যাই আছোঁ, আৰু এতিয়া অলপমান আগত গ'লে বকো বজাৰটো পাম, মানে মেইন চাৰিআলিটো ৰাইট চাইডে গ'লে কাকৰাবাৰী পইৰাঙা, আৰু লেফ্ট চাইডে গ'লে বাটাকুচি বকো, আৰু এনেকৈ বজাৰ চজাৰখিনি পাম আৰু লেফ্ট চাইডে গ'লে। তো এনেকৈ আমি ৰাইট চাইডে নাযাওঁ, লেফ্ট চাইডে নাযাওঁ, ডাইৰেক্ট চিধা যাম আমি ৰংজলী। তো এনেকৈ যাই আছোঁ আমাৰ আজিৰ ডেষ্টিনেশ্যন। আপোনালোকে চাওক, আমাৰ লগত জড়িত হৈ থাকক, আৰু ধুনীয়াকৈ আমাৰ ভিডিঅ' উপভোগ কৰি থাকক। এনেকৈ যাই আছোঁ আমি। তো আহি আমি বকোত এইখিনিয়ে যাম পালোঁ, আৰু এইপিনে চাওঁ লেফ্ট চাইডে ধুনীয়া ধুনীয়া পুতলাকেইটা আলাই থৈ দিছে। এনেকৈ যাই আছোঁ, আৰু এইখিনিয়ে জাম আছিলে বকোত। এইখিনি জামখিনি পাৰ হৈ গ'লে আৰু সেইফালে জাম চাম নাই, আমি চিধা তুফানি বল্লেবাজী সে নিকাল যাওঁগা চিধা ৰংজলী তাক। আৰু এইটো আৰু বকো টাউন পাৰ হৈ কলেজ পাৰ হৈ আহে মস্ত এখন শালৰ বাগান পালোঁ। আৰু শালৰ বাগানখন বহুতেই দীঘল, মানে 2 কিলোমিটাৰমান হ'ব নেকি শালৰ বাগানখন। আৰু এইখিনি পোৱাৰ লগে লগে একদম কিবা এটা ফিলিং আহে যে ঠাণ্ডা গৰম তেনেকুৱা এটা অনুভৱ হয়। তো ৰাস্তাৰ মজা মজা। ঢাক বাজা, কাসর বাজা, উলু দে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। পুজো গন্ধ নিয়ে, নতুন গানের ছন্দ নিয়ে, শারদিয়ায় খুশিতে মন নাচে। এলো মা দুর্গা মা। গাইস, বাইকত তেল ভৰাই লওঁ অলপ। তেলমেন। আৰু ফাইনেলি আমি পালোঁহি ৰংজলী, আৰু এনেকৈ দুৰ্গা মাক
আৰতি আনি আছে গাড়ীত আৰু এইবিলাকে আদৰি আছে আগত যোৱা মানুহবিলাকে তো এনেকৈ ফাইনেলি আহি পালোঁ দিয়ক লাহেকৈ গাড়ীত ধুনীয়াকৈ প্ৰতিমাবিলাক লৈ আহি আছে আৰু এইবিলাক আদৰি আছে মানুহবিলাকে এনেকৈ খোজকাঢ়ি তো আহি পালোঁ ফাইনেলি আমি আৰু ভিৰ ভাৰ একদম তামাম ইয়াতে ৰাস্তাটো সৰু না সেইটো কাৰণে এইখন এখন মা দুৰ্গাৰ প্ৰতিমা আৰু আগত এইখন এখন পিছত আছে এটা আৰু চাই থাকোঁ আৰু ঠিক মোৰ বিপৰীত মানে পিছফালে এটা পুখুৰী আছে এই পুখুৰীটোত এই পুখুৰীটোত এখন সাঁতোৰ খেলৰ কম্পিটিশ্যন হয় ইয়াতে আৰু আহিলোঁ আমি এতিয়া সাঁতোৰ খেলৰ কম্পিটিশ্যন চাবলৈ আৰু ছেফটিৰ কাৰণে ভেল বনাইছে ভেলত টিপ টায়াৰ দিয়ে মানে যিটো মানে সাঁতুৰিব নোৱাৰে দুৰ্বল হয় তাহাঁতৰ কাৰণে সহায় কৰি এনেকৈ হাৱা ভৰাই মানে হেল্প কৰিব আৰু সাঁতুৰিব নোৱাৰেতো এতিয়া আমি চাম সাঁতোৰ খেলৰ কম্পিটিশ্যন আৰু এটা দলত 6জন কৰি দিয়া হয় এতিয়া আমি সাঁতোৰ খেল চাম চাই থাকোঁ আৰু মানুহ চাওঁ সাঁতোৰা খেল কম্পিটিশ্যন চাওঁ ইয়াতে আৰু ইয়াতে মানে দুৰ্গা মাক আৰতি দিয়া হয় ইয়াতে আৰু সাঁতোৰ খেলৰ হুইচেল মাৰি দিলে আৰম্ভ হৈ গ'ল সাঁতোৰ খেলৰ কম্পিটিশ্যন তো এনেকৈ কোনে ফাৰ্ষ্ট পায় চাওঁ এই ইয়াৰ পৰা এইকেইটা যে বলকেইটা দিছে বলকেইটাৰ পৰা ইফালে মানে দক্ষিণ চাইডে বল আছে সেই বলকেইটাৰ পৰা আৰু ৰিটাৰ্ণ সেইকেইটা বলৰ পৰা যাব লাগে মানে উত্তৰ পাৰৰ পৰা দক্ষিণ চাইডৰ পৰা সেইকেইটা বলৰ পৰা আকৌ ৰিটাৰ্ণ হৈ উত্তৰ চাইডে যাব লাগিব যোনে প্ৰথম যাই পায় সেয়ে উইনাৰ তো চাওক কোনে ফাৰ্ষ্ট পায় চাই লওঁ আৰু পানী সাঁতোৰা খেলটো এদিনীয়া মানে আজিয়ে সাঁতুৰিম আজিয়ে কম্পিটিশ্যনত ভাগ ল'ম আজিয়ে উইনাৰ হ'ম সেনেকুৱা নহয় তো প্ৰস্তুতি চলাই থাকিব লাগিব নহ'লে অৱস্থা বেয়া হৈ যাব আপুনি হয়তো সাগৰত আপোনাৰ কিবাও হৈ যাব পাৰে এতিয়া সাঁতোৰখিনি কিমান চাই থাকিম আমি ৰাৱণক চাওঁ আৰু ঘৰত চিধা গুচি যাওঁ কাৰণ আমাৰ সিটো চাইডে চাগে বৰষুণ পৰিছে ক'লা মলা কৰি আহিব ধৰিছে আমাৰ সিটো চাইডৰ পৰা মানে পূবৰ চাইডৰ পৰা পশ্চিম চাইডৰ পৰা ডাৱৰীয়া হৈ আহিব ধৰিছে আৰু এনেকৈ ৰাৱণক চোৱা মানুহ এইবিলাক ভিৰ ভাৰ আৰু লংকাপতি ৰাৱণ সেৱা সোণৰ লংকা যে থকা বুলি কৈছিলে এয়াই লংকাপতি ৰাৱণ আৰু এতিয়া আমি ৰাৱণক চাম আৰু চিধা ঘৰত গুচি যাম তো চাওক আৰু এতিয়া চিধা ঘৰত লগ পাইছোঁ বলক তো গুড মৰ্ণিং তো আজি নেক্সট ডে আহি মানে যোৱাকালি বৰষুণ পৰিলে বৰষুণ পৰাৰ ফলত আমি চিধা ঘৰত আহি পালোঁ আৰু আহি পাওঁতে বহুত ৰাতি হৈ গ'ল তো এণ্ডিং সমাপ্তখিনি দিয়া নগ'ল তো সেই ভাবিলোঁ আজি নেক্সট ডে হিচাপে সমাপ্তখিনি দি দিওঁ তো আহিলোঁ ৰংজুলিৰ পৰা ৰাৱণপুৰা চাই আৰু দুৰ্গা মাক আৰতি দিয়া মানে শেষ পৰ্যন্ত বিদায় দিয়া আৰু আহি আমি বকত বহুত জাম পাইছোঁ বকৰ জামখিনিতে বহুত টাইম লাগিছে আমাৰ মোটামুটি 1 ঘণ্টামান টাইম লাগিছে আৰু ইমানেই জাম কি ক'ম তো এইটো আছিলে এটা সৰু ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ দুৰ্গা মাক কেনেধৰণে আৰতি দিছে আৰু ৰাৱণক কেনেধৰণে সজাইছে পৰাইছে আৰু ৰাৱণ একেবাৰে পূৰা পৰ্যন্তখিনি নাচালোঁ কাৰণ সেইখিনি চাব লাগিলে আমাৰ বহুত দেৰি হৈ গ'ল হয় সেইটো কাৰণে সেইখিনি একেবাৰে শেষ পৰ্যায়খিনি চাই নাহিলোঁ তো এই আছিলে আপোনালোকৰ মাজত আপোনালোকক ৰাৱণটো দেখালোঁ ৰংজুলি ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব চেনেলত যদি কোনোবাই নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলৰেডি দাবিব তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো তো কেলেণ্ডাৰৰ বাবে এনজয় অসম বাই